নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। গুৱাহাটী নতুনকৈ সমীৰ ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং এণ্ড ৰিচাৰ্চত নতুনকৈ 6টা পদ মুকলি হৈছে। আহকচোন এই পদকেইটাৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজিব পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব, চেলাৰী কিমান হ'ব, সকলোখিনি। সমীৰ গুৱাহাটীত ৰিচাৰ্চ সাইণ্টিষ্ট, প্ৰজেক্ট এছিষ্টেণ্ট এণ্ড প্ৰজেক্ট টেকনিচিয়ানৰ 6টা পদ মুকলি হৈছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 11 এপ্ৰিল 2025। ভেকেঞ্চি ৰেংক ৱাইজ পদবোৰ হৈছে বেলেগ বেলেগ। ৰিচাৰ্চ সাইণ্টিষ্ট RF এণ্ড মাইক্ৰৱেভৰ এটা পোষ্ট, ৰিচাৰ্চ সাইণ্টিষ্ট ফিজিক্সৰ এটা পোষ্ট, প্ৰজেক্ট এছিষ্টেণ্ট ফিজিক্সৰ এটা পোষ্ট, প্ৰজেক্ট টেকনিচিয়ানৰ ফিটাৰৰ এটা পোষ্ট, প্ৰজেক্ট টেকনিচিয়ান ষ্টাৰ্ণাৰৰ এটা পোষ্ট, প্ৰজেক্ট টেকনিচিয়ান মেকানিষ্টৰ এটা পোষ্ট মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ বেচেলৰ ডিগ্ৰী ইন টেকনলজি, BE or BTech or master degree in engineering or technology, ME or MTech in the field of electronics, telecommunication, engineering with minimum 55%, master degree in science MSc, physics from a recognized university or BTech, engineering physics from IIT NIT, recognized universities with minimum 55% marks, BSc physics from a recognized university with minimum 55% marks. Candidates should have passed ITI from Gov affiliated board of technical vocational education and completed NCTVT with minimum 55% marks. Salary হৈছে rank wise বেলেগ বেলেগ। Research scientistৰ salary হৈছে 32,000 per month, project assistantৰ salary হৈছে 19,000 per month, project technicianৰ 17,100 per month, project technicianৰ 21,100 per month. এজ লিমিট দিয়া হৈছে ৰিচাৰ্চ সাইণ্টিষ্টৰ বাবে 30 years, প্ৰজেক্ট এছিষ্টেণ্ট এণ্ড প্ৰজেক্ট টেকনিচিয়ানৰ বাবে 25 বছৰ, প্ৰজেক্ট টেকনিচিয়ানৰ বাবে 35 বছৰ। এজ ৰিলেক্সেশ্যন এজ পাৰ নৰ্মছ দিয়া হৈছে। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেটটো দিয়া হোৱা নাই ইয়াত। এপ্লিকেশ্যনৰ লাষ্ট ডেট হৈছে 11 এপ্ৰিল। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই। যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে সমীৰ গুৱাহাটী অফিচিয়েল ৱেবছাইটত গৈ ৰিক্ৰুইটমেণ্ট ছেকশ্যনত তেখেতলোকে এপ্লাই কৰিব লাগিব। তাত প্ৰথমে নিজৰ পাৰ্চনেল ডিটেইলছ আৰু আধাৰ কাৰ্ড পান কাৰ্ড দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে নিজৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, HS চাৰ্টিফিকেট, HSLC চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট, এক্সট্ৰা কম্পিউটাৰ চাৰ্টিফিকেট গোটেইখিনি আপলোড কৰাৰ পিছত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ আইডি জেনেৰেট হ'ব। সেই ৰেফাৰেঞ্চ আইডিটো আপুনি নিজৰ লগত ৰাখিব। যেতিয়া ফিউচাৰ এডমিট কাৰ্ড ডাউনলোড কৰিব তেতিয়া এই আইডিটোৰ থ্ৰুদি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। ইয়াত মই যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ক্লিয়াৰলি মেনশ্যন কৰা হৈ আছে। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে তেন্তে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।